নমস্কাৰ বন্ধুসকল জকা দত্ত ইউটিউব চেনেললৈ মই আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ভিডিঅ'টো দেখাব বিচাৰিছোঁ। আজি মানে বিজুলনগৰবাসী ৰাইজে মাঘী মেলা আয়োজন কৰিছিলে যোৱা 6 তাৰিখে। তাৰে অলপ আপোনালোকক মই ফুটেজ অলপ দেখাম ভিডিঅ'টোত। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাম মাঘী মেলাৰ ভেলাঘৰৰ ভিতৰলৈ। মহিলাসকলে পিঠা পনা বনাই আছে, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। বন্ধুসকল চাওক, আমাৰ বিজুলনগৰৰ মহিলাসকলে কেনেধৰণে পিঠা পনা বনাইছে মাঘী মেলাৰ কাৰণে। আপোনালোকে লাগিছে আপোনালোকৰ কাইলৈ কি হয়? কাইলৈ ভাল হ'ব নাই? চিংগাৰ ধেৰ আহিব বুলি কাইলৈ হয় নেকি? বঢ়িয়া বঢ়িয়া। এয়া চব দেখুৱা ইয়াক কি বনাইছে দেখুৱাই দিয়া অকণমান। পোহৰ কৰি দিয়া অলপ। এবাৰ আমাৰ পলি বৈ আছে, পলি বৈ কি কৰি আছে? মালপোৱা বনাবলৈ যোগান ধৰিছে। এইটো কেনেকে বনাই? হয় নেকি? তেতিয়াহ'লে আহিব আপোনালোক, কাইলৈ খাবলৈ আহিব। খালি অকল এইটো কি মালপোৱা খাবলৈ আহিব আপোনালোকে কাইলৈ দেই। আৰু এইফালে বনি আছে আমাৰ, এইফালে কি বনি আছে এইবোৰ? মই জানিও মানে এতিয়া ৰাইজে জানিব লাগিবতো, সেইকাৰণে মানে সুধিছো মানে সেনেকে এইটো সুধিব লাগেতো। এইটো সেনেকে বনাইছে ন? এইটো দেখাব। সেইটো কাইলৈ আমাৰ অনুপম দা আহিব, অনুপম চক্ৰৱৰ্তী আহিব, নিউজ এনকে টিভি, তেখেতে দেখাবহি আহি পিনে আহিব। এতিয়া আমাৰ হিমানী বৰাই কি কৰি আছে? যোগালী কৰি আছে। আপুনি যোগালী মেন মানে। আৰু এইফালে আমাৰ কি কৰিছে আপুনি? পিঠা বনাই আছে। কি পিঠা বনাই আছে? মাজে মাজে খাই আছে নি? আকৌ নাখাব খালে দেই, ৰান্ধনীয়ে নাখায় নহয়। আমি খাম, আমি লাহেকে খাম হয়। আমিও খাম, ৰাইজেও খাব। কাইলৈ খাম একেচোতে আমি কাইলৈ খাম হয়। এয়া ৰাইজলৈ দিছে হয়। ৰাইজ মানে ময়ে খাব লাগিব দিয়া। ৰাইজ ময়ে আছো আৰু এয়া বনাইছে। বঢ়িয়া বঢ়িয়া। আপুনি কি কৰিছে হয়? তেল পিঠা বনাইছে। গুড়টো বলাই আছে। ইয়াত কৈ দিয়ক, ইয়াত ক'লেহে শুনি পাব। কৈ দিয়ক। তোমাৰ চেনেলৰ যোগেদি আমি নতুন বছৰ সকলোলৈকে শুভেচ্ছা জনাম। ধন্যবাদ। ধনিয়া পাত কৈছো। ধনিয়া পাত আকৌ এইফালে আহিছে। বৌ কেনেকুৱা লাগিছে? ভাল লাগিছে বুলি হাঁহি দিছে। দৰ্শকে হয়। আপোনালোকে পিঠা বনোৱা মানে দৰ্শক। বঢ়িয়া। দৰ্শকো লাগেতো মাজে মই চাই থাকিবলৈ, মাজে উৎসাহ দিব লাগেতো দৰ্শকো। সেইকাৰণে তেখেত বোলে দৰ্শক। নিজেও খেলাইছে, লোকেও খেলাব লগা হৈছে। এতিয়া কেঁচুৱা পিঠা বনাই আছেতো, সেইটো কাৰণে। তাৰপিছত আৰু আছে আমাৰ এইফালে
বৌ আছে বৌ কিবা এটা কৈ দিয়ক কাইলৈ অনুষ্ঠানটোৰ বিষয়ে কাইলৈ অনুষ্ঠানটো ভালকৈ হৈ যোৱাটো কামনা কৰিছিলোঁ সকলো আহিব সকলোৱে আহি যেন যোগাযোগ কৰে মোৰ কামনা হয় নেকি ঠিক আছে ধন্যবাদ তেতিয়াহ'লে আমাৰ কাইলৈ আহিব আপোনালোক মাঘী মেলা অনুষ্ঠানটো চাবৰ বাবে এইফালে এই বৌ জনাজন থাকি গৈছে বৌ কিবা এটা কৰিব দিয়া কৈ দিয়ক কাইলৈ মাঘী মেলা অনুষ্ঠানটো আয়োজন কৰাৰ তেখেতে বোলে খুন্দনা মাৰি মাৰি ভাগৰি গ'ল সেইকাৰণে বোলে বহি আছে এতিয়া অকণমান হাতখন ৰেষ্ট দিছে তেখেতক হয় নাই এতিয়া ব'লক আপোনালোকক মই এতিয়া বাহিৰৰ পৰিৱেশটো দেখাম এতিয়া মই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাম সেইবোৰ গাঁৱত পিঠা এটা ভৰালো মুখত পিঠাটো ভৰালো কথাটো অকণমান মানে পিঁয়াজ ৰচুন মানে কিবা এটা আয়োজন হ'ব বুলি ভাবিছোঁ মানে খানা এটা হ'ব লাগে এতিয়া এই খানা এটা বনাব লাগে বহুতে আহিছে কি খানা বনালে বৌকে দিব লাগিব শুনিব এতিয়া পিঁয়াজ ৰচুন বনাব নেকি পিঁয়াজ ৰচুন বনিব বুলি কৈছে মই আছো দেই